গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কে ব্লগছলৈ। আৰু আজি গৈ আছোঁ গা ধুবলৈ। এয়া পূৰা কেমেৰা, পিছফালে বেগো আছে, কাপোৰ চাপোৰ লৈ আহিছোঁ। আৰু আজি গা ধোৱা ব্লগ বনাম, চাই থাকক। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। গতিকে মোৰ লগত গৈ থাকক। আমি আহিবলৈ জেগাটোলৈ আৰু অলপ পিছত এতিয়া নামি যাম, তাত নামি যাম। ড্ৰেছটো সলাই ল'লোঁ আৰু এতিয়া চাই থাকক। অলপ সাঁতুৰিম, তাত সাঁতুৰিব নাজানো, তেও সাঁতুৰিম। নদীত সাঁতুৰিব সহজ, গতিকে যাই আছোঁ, চাই থাকক। হাই গাইজ, গা ধুই আছোঁ, ফুল এনজয়। বঢ়িয়া লাগিছে গা ধুই। বহুত দিনৰ মূৰত লকডাউনৰ পৰা এনেকৈ গা ধোৱা নাছিলোঁ, আজি ধুই আছোঁ। আৰু এই পানীৰ মাজৰ পৰা আজি কৈছোঁ, ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলো কৰি দিব। বহুত পানী আছে, মৰলো যাতে ভাল হ'ব। গা ধোৱা হৈ গ'ল। কেনে লাগিল গা ধুই? ভালে লাগিল। আৰু ইফালে আছে, কেনেকুৱা লাগিল গা ধুই? বহুত মজা লাগিলে, একদম বহুত দিনৰ মূৰত তেনেকৈ গা ধুলোঁ। আমাৰ এতিয়া আৰু ঘৰ মুখে যাওঁ। পূৰা দৌৰি চৌৰি একদম গা ধুলোঁ, ফ্লাইং চেং মাৰিলোঁ। এতিয়া ঘৰ মুখে যাওঁ, বহুত গৰম। নদীত গা ধুই দিলোঁ, বঢ়িয়া লাগিল। এতিয়া যাওঁ আৰু লাহেকৈ।